হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ ইউটিউব চেনেল ডিপছ ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি যাব ওলাইছোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি ব্ৰহ্মপুত্ৰৰ ওচৰৰ মানুহখিনিয়ে কিমানখিনি সুবিধা আৰু কিমানখিনি অসুবিধাত থাকে দেখুৱাব পাৰিম বুলি আশা কৰিছোঁ। গতিকে ভিডিঅ'টো এৰি নাযাব। যদি মোৰ এই চেনেলত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ এই চেনেলটো এটা লাইক কৰি দিব বুলি আশা কৰিছোঁ। গতিকে আহক আজি এই ভিডিঅ'টোৰ ফালে আগবাঢ়ি গৈ থাকোঁ। ব্ৰহ্মপুত্ৰৰ পৰা পালোহি। এতিয়া আমি আপোনালোকক ব্ৰহ্মপুত্ৰখন দেখুৱাবলৈ যত্ন কৰিম, যিমান পাৰোঁ সিমান। আমি ৰুদ্ৰ ডেকাক ব্ৰহ্মপুত্ৰখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে দেখিছে নদীৰ অৱস্থা। এয়া নদীৰ অৱস্থা হৈছে আজিলৈকে একো এটা চৰকাৰে ব্যৱস্থা হাতত লোৱা নাই বুলি ক'ব পাৰে। কাৰণ প্ৰতি বছৰে মাথাউৰি বনায়, কিন্তু মাথাউৰিৰ ফলত নদীৰ গৰাখহনীয়া বৃদ্ধিয়ে হয়। য'ত ৰোধ হ'ব লাগে তাত বৃদ্ধি হয়। গতিকে চাই লওক, মই আমাৰ চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই নদীখনৰ কিবা এটা ব্যৱস্থা কৰে। নহ'লে এই নদীৰ পাৰত যিমান কেইখন গাঁও আছে গোটেই গাঁও উঠি যোৱাৰ চান্স থাকে। এতিয়া যেনেকুৱা প্ৰকোপত নদীৰ গৰা খহাই আছে দেখিলেই ভয় লাগে। গতিকে আপোনালোকক কাবৌ কৰি অনুৰোধ জনাইছোঁ আপোনালোকে কিবা এটা ব্যৱস্থা হাতত লয় যাতে নদীৰ ওপৰত। এতিয়া আমি ওচৰৰ কেইজনমান মানুহ লগ ধৰি তেওঁলোকৰ কি কি সুবিধা অসুবিধা হয় গোটেইখিনি আমি তেওঁলোকৰ পৰা জানি ল'ম। গতিকে আহকচোন আগবাঢ়ি গৈ থাকোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই আছে প্লিজ অলপো স্কিপ নকৰাকৈ চাই থাকক। কাৰণ হয়তো এই নদীয়ে আপোনালোকৰ মাটি সম্পত্তিও হয়তো কাঢ়ি নিব পাৰে। গতিকে প্লিজ আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। এতিয়া আহক আগবাঢ়ি গৈ থাকোঁ। ওচৰৰ মানুহ এজনক কিছু কথা সুধিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। এই মোৰ লগত আছে। প্ৰথমতে আপোনাৰ নামটো কৈ দিয়ক। মোৰ নামটো উপেন চন্দ্ৰ নাথ। আপোনালোকে যে ইয়াত আছে এই ঠাইখিনিত বাৰিষা পানী কিমানখিনি হৈছিল বাৰু? বাৰিষা পানী ইয়াতে ৰাস্তাৰ ওপৰতে মোটামুটি একাকাল একাটো ইমান হৈছে পানী। আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছিল নে? চৰকাৰৰ ফালৰ পৰা সুবিধা মানে তেনেকুৱা সুবিধা একো পোৱা নাই। তেওঁ অলপ চলপ ৰিলিফ দিছিলে আৰু। কোনোবা দল সংগঠনে আহি দিছিলহি নেকি বাৰু? নাই, দল সংগঠনে তেনেকৈ দিয়া নাই। এই নদীখনটো ওচৰতে আছে ন, মাজামাজি আপোনালোকে কোনোবা দল সংগঠনৰ পৰা কিবা ৰিলিফ চিলিফ পায় নেকি আপোনালোকে? দল সংগঠন অলপতে অলপ দিছিলে। কোন ফালৰ পৰা আহিছে, মানে কোন দলে আহিছে? সেইটো হেৰি মেৰফিলৰ পৰা দিছিলে। এয়া হেৰি দিছিলে, গেৰুৱা দিছিলে। বৰ্তমান আৰু এজনৰ ওচৰলৈ যাব ওলাইছোঁ। তাৰ পৰা আমি কিছু পৰামৰ্শ পাম বুলি আশা কৰিছোঁ। আপোনাৰ নামটো প্ৰথমতে ক'বচোন। মোৰ নামটো খগেন বৰা। আপোনাৰ ঘৰ ইয়াতে নে? মোৰ ঘৰ আগতে দুৰাবান্ধীত আছিলে, এতিয়া খুটিপাৰ জেংপৰি বালিছোঁ। এতিয়া এফালে ক'ত যাব এতিয়া চৰলৈ খেতি পথাৰৰ কাৰণে। চৰত কি খেতি কৰিছে? এই বাদাম মাকৈ, বাদাম আৰু মচুৰ। কেইবিঘামান কৰিছে? বাদাম মোৰ বৰ্তমান 3 বিঘা কৰা হৈ গ'ল, আৰু অলপ কৰিব লাগিব। এতিয়া আপোনালোকৰ যে নদীখন ওচৰতে আছে, আপোনালোকৰ সুবিধা কেনেকুৱা, মানে অসুবিধা কেনেকুৱা? আমাৰতো অসুবিধা খুব বেয়াই হৈছে। আৰু সুবিধাৰ ভিতৰত কিবা সুবিধা আছে? সুবিধাৰ ভিতৰত মাত্ৰ এতিয়া চৰ চাপৰি ওলাইছে, অলপ খেতি বাতি কৰিব পৰা হৈছে আৰু পুৰাণ জেগাবিলাকত। এনে এতিয়া আপোনালোকে চৰতে খেতি বাতি কৰে নে ধান খেতি এনে বেলেগত কৰে নে নকৰে? ধান খেতি আমি বেলেগত কৰোঁ অলপ চলপ কৰাৰ কাৰণে, কিন্তু চৰত আমি বাদাম আৰু মচুৰ। এতিয়া জানিব পৰা মতে আপোনালোকৰতো অসুবিধা বহুত হৈছে চাগে? বহুত অসুবিধা। চৰকাৰৰ ফালৰ পৰা কিবা পাইছেনে আপোনালোকে? চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ একো পোৱা নাই। বাৰিষা পানী যে হ'ল, বাৰিষা পানীত কিবা সা সুবিধা দিছেনে নাই? বাৰিষা পানীত আপোনাৰ ৰিলিফবিলাক পাইছিলোঁ। বেলেগ দল সংগঠনৰ পৰা অহা নাছিল? বেলেগ দল সংগঠনৰ পৰা ধৰক ত্ৰিপাল চিপাল এনেকৈ পাইছোঁ।
আপোনাক ধন্যবাদ জনালোঁ। আপোনালোকে ভিডিঅ'টো চাই হয়তো বুজি পাইছে গৰাখহনীয়া অঞ্চলৰ মানুহবিলাকে কিমানখিনি অসুবিধাত আছে। গতিকে মই চৰকাৰলৈ এটাই অনুৰোধ জনাওঁ, আপোনালোকে যাতে এবাৰ আহি চাই যায়। আপুনি নিজে আহিব নোৱাৰিলেও আপোনালোকৰ কাৰ্যকৰ্তাক যাতে নদীৰ ওচৰলৈ খেদাই দিয়ে, চাই যায় কি পৰিস্থিতিত আছে মানুহবিলাকে। আৰু এটাই অনুৰোধ জনাওঁ, আপোনালোকে যাতে তেওঁলোকক কিবা কিবি হ'লেও সা সুবিধা দিয়ে, কাৰণ তেওঁলোকৰ চলা বহুত কঠিন হৈছে। মোৰ ফালৰ পৰা আপোনাক এটাই অনুৰোধ থাকিল, যাতে আপোনালোকে সেইটো সুকলমে কৰি দিয়ে, কাৰণ তেওঁলোক হ'ল খেতি কৰি খোৱা মানুহ। তেওঁলোকৰ এতিয়া মাটি বাৰী নদীয়ে কাঢ়ি লৈ গ'ল, বহুত কষ্টত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো আমাৰ চৰকাৰৰ কাৰ্যকৰ্তাবিলাকে যাতে পাই যায় ভিডিঅ'টো, আৰু এই ভিডিঅ'টোৰ জৰিয়তে যাতে এওঁলোকে কিবা এটা হ'লেও সুবিধা পায় বুলি মই আশা কৰিলোঁ। গতিকে আজিলৈ ইমানতে, বাই, জয় অসম।